মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি নৱম শ্ৰেণীৰ শিশুলীলা পাঠটিৰ বিষয়ে আলোচনা কৰিম। পাঠটিৰ ৰচক হৈছে শ্ৰীমন্ত শংকৰদেৱ। তেখেতৰ কীৰ্তন ঘোষা পুথিখনৰ পৰা এই পাঠটি লোৱা হৈছে। দিনেক যশোদা নন্দ জায়া আপুনি মথন্ত দধি গয়া। এই দুই লাইনৰ অৰ্থটো চাই লোৱা। দিনেক মানে সদায়, যশোদা নন্দ জায়া নন্দৰ ঘৈণীয়েক, নন্দ জায়া মানে হৈছে নন্দ ৰজাৰ ৰাণী, নাম কি যশোদা, কৃষ্ণৰ মাকৰ নাম। আপুনি মথন্ত দধি গয়া, আপুনি মানে নিজে, মথন্ত এডাল যে লাঠি লৈ যে এনেকৈ ৰছীৰে ঘূৰাই থাকিব সিডালক কি বুলি ক'ব, মথনি বুলি কয়। গতিকে মথন্ত কি মঠিব লৈছে, দধি গয়া, দৈ মঠিব লৈছে। দৈৰ পৰা কি উলিয়াব, ক্ৰীম উলিয়াব। কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, আৰু কি কৰি কৰি দধি মঠি আছে, কৃষ্ণৰ সৰুকালৰ লীলাবিলাকক স্মৰণ কৰি মানে মনত পেলায়। কৃষ্ণগীত গায়ন্ত সুন্দৰী, আৰু কি কৰিছে, কৃষ্ণগীত লগতে কৃষ্ণগীত গাই আছে। ক্ষৌম্য বস্ত্ৰ পিন্ধি, ক্ষৌম্য বস্ত্ৰৰ অৰ্থ হৈছে পাটৰ কাপোৰ। দিব্য কাছে কটিত মেখেলা বান্ধি আছে, আৰু কঁকালত কি কৰিছে, মেখেলা বান্ধি আছে। পুত্ৰ স্নেহে শ্ৰৱে দুয়োস্তন, আৰু পুত্ৰৰ মৰমত কি হৈছে, দুয়োস্তন উঠলি উঠিছে। আজৰন্তে লৰে ঘনে ঘন, আৰু যেতিয়া মথনিডাল বাৰে বাৰে আজুৰি আছে তেতিয়া কি হৈছে, ঘন ঘনকৈ লৰি আছে। ইয়াতে কি কৈছে, মানে যশোদাই দৈৰ পৰা কি ওলায়, শৰ উলিয়াই আছে মথনিৰে। আৰু তেতিয়া কি কৰিছে, তেওঁ কৃষ্ণৰ সৰুকালৰ, কৃষ্ণ তেতিয়াও সৰু, তেওঁৰ বিভিন্ন সৰু ল'ৰা ছোৱালী যে বিভিন্ন বদমাচিবিলাক কৰে সেয়া মনত কৰি কৰি কি কৰি আছে, তেওঁ গীতো গাই আছে আৰু লগতে মথনিত দধি মঠি আছে। আৰু এই কৰোঁতে কি হৈছে, তেওঁৰ বাৰে বাৰে পুত্ৰ স্নেহত তেওঁৰ কি হৈছে, দুয়োস্তন লৰি আছে। ঘনে ঘন, ঘনে ঘন মানে বাৰে বাৰে। ৰুণজুণ কেয়ুৰ কংকন, কংকনবিলাকৰ হাতত পিন্ধি থকা কংকন মানে হৈছে খাৰু, খাৰুৰ শব্দত ৰুণজুণ। শ্ৰম জ্বলে উজ্জ্বল বদন, শ্ৰম মানে হৈছে কষ্ট, উজ্জ্বল হৈ উঠিছে কি, বদন, বদন মানে হৈছে মুখ, শ্ৰম কষ্টৰ ফলত মুখখন ঘামেৰে উজ্জ্বল হৈ উঠিছে। কৰ্ণত কুণ্ডল দোলে আতি, কৰ্ণত যে, কৰ্ণ মানে হৈছে কাণ, কাণত যি কুণ্ডল পিন্ধিছে সেয়া লৰি আছে, দোলে মানে লৰি থকা। খচি পৰে খোপাৰ মালতী, খচি মানে হৈছে খহি, পৰে খোপাত মালতী, খোপাত পিন্ধি থকা মালতী ফুল খহি পৰিছে। এহিমতে মথন্তে প্ৰয়াসী, এইদৰে মথন্তে মঠি আছে, প্ৰয়াসী, প্ৰয়াসী মানে যত্ন কৰি। মাওক ধৰিলা কৃষ্ণে আছি, মাওক মানে হৈছে মাকক, ধৰিলা ধৰিলে, কৃষ্ণে আছি কৃষ্ণই আহি। মথনিত ধৰিয়া নিষেধি, মথনিত মানে হৈছে সেই লাঠিডালত, ধৰিয়া ধৰিলে, নিষেধি, নিষেধি মানে হৈছে বাধা দিয়া। ছবিটোত দেখিছা নহয় মথনিডাল, তাত ধৰি বাধা দিছে। মঠিবাক নেদে আউৰ দধি, মঠিবলৈ নেদে, নেদে মানে নিদিয়ে, আউৰ, আউৰ মানে হৈছে আৰু, দধি, দধি মানে হৈছে দৈ, কৃষ্ণই আৰু মাকক দধি মঠিব নিদিয়ে। তাৰপিছত চোৱা, হাঁহি হাঁচি ক'লে লৈলা নন্দ জায়া, দিলা স্তন পুত্ৰ মুখ ছায়া। হাঁচি মানে হৈছে হাঁহি, ক'লে, ক'লে মানে হৈছে কোলাত, লৈলা নন্দ জায়া, কৃষ্ণক হাঁহি কোলাত ল'লে নন্দ ৰাণীয়ে। দিলা স্তন পুত্ৰ মুখ ছায়া, আৰু কি কৰিলে, পুত্ৰৰ মুখৰ ফালে চাই গাখীৰ খাব দিলে। দেখন্তে উঠলি দুগ্ধ পৰে, আৰু তেতিয়াই কি দেখিলে, যে উঠলি মানে উতলি গাখীৰ পৰিব ধৰিছে, দুগ্ধ পৰে, দুগ্ধ মানে হৈছে গাখীৰ, পৰে মানে হৈছে পৰিব ধৰিছে। পুত্ৰ এৰি গৈলন্ত লৱৰে, আৰু ইয়াকে দেখি কি হ'ল, পুত্ৰ কৃষ্ণক এৰি গৈলন্ত লৱৰে, লৰি গ'ল, দৌৰি গ'ল। স্তন পিবে নাপায় কৃষ্ণৰ, কাম্পে কোপে অৰুণ উধৰ, আৰু গাখীৰ খাব নাপায় কৃষ্ণৰ কি হ'ল, কাম্পে কোপে, কোপ মানে হৈছে খং,
খঙতে কঁপিবলৈ ধৰিলে কেনেকুৱা অৰুণ অধৰ মানে হৈছে ওঠ অৰুণ মানে হৈছে ৰঙা অৰুণ এনেই সূৰ্যৰ আন এটা নাম গতিকে ইয়াতে কি হ'ল তেনেকুৱা ওঠ কি হ'ল কঁপিবলৈ ধৰিছে খঙত দখন কামুৰি আতি চান্দ দখন মানে হৈছে দাঁত কামুৰি আতি চান্দ খুব জোৰকৈ খঙতে কি কৰিছে দাঁতকেইটা কামুৰি ধৰিছে চান্দ মানে জোৰকৈ শিলায়ে ভাংগিলা দহি ভাণ্ড আৰু কি কৰিলে তেতিয়া খঙতে শিলেৰে ভাঙিলে কি ভাঙিলে দধি ভাণ্ড দৈবিলাক য'ত থোৱা আছিল সেয়া কি কৰিলে শিলেৰে কৃষ্ণই ভাঙি দিলে মহাকোপে কথা পখিলন্ত মহাকোপে মানে বৰ খঙত কথাত পখিলন্ত সোমাল সিঞ্চিৰাই লবনু ভুঞ্জন্ত সিঞ্চিৰাই মানে চাৰিওফালে সিঁচৰিত কৰি দিয়া সিঁচি দিয়া লবনু ভুঞ্জন্ত লবনুবিলাক ভুঞ্জন্ত মানে হৈছে খালে আছিলা যশোদা নমাই ক্ষীৰ আৰু যশোদাই ক্ষীৰ নমাই আহিলে দেখৈ হান্দি ভাংগিলা দধিৰ আৰু আহি দেখিলে কি দধিৰ হান্দিবিলাক ভাংগিলা মানে ভাঙিছে জানিলা পুত্ৰৰ কৰ্মগোপী আৰু এই সকলোবিলাক পুত্ৰ মানে কৃষ্ণৰ কৰ্ম বুলি গোপীয়ে গম পালে হাসি দেখিলা পক্ষী খুপি উৰল ওপৰে বচি হৰি উৰলৰ ওপৰে মানে হৈছে ওপৰত বচি হৰি বচি মানে হৈছে বহি হৰি কৃষ্ণৰ আন এটা নাম উৰল চিনি পোৱা নহয় চাউল গুড়া কৰে যে সেয়া উৰল ভুঞ্জন্ত লবনু চুৰি কৰি ভুঞ্জন্ত মানে খাইছে কি খাইছে সেই যে চুৰি কৰিছিলে লবনুবিলাক সেয়া উৰলৰ ওপৰত বহি কৃষ্ণই খাই আছে ভুঞ্জন্ত মানে খাইছে লবনু চুৰি কৰা লবনুবিলাক উৰলৰ ওপৰত বহি খাই আছে তাৰপিছত চোৱা শিকিয়াৰ পৰা নমাই আনি বানৰকো দেন্ত দলি হানি শিকিয়াটো চিনি পাইছেনে এই যে কাষত যে টেকেলিকেইটা উঠাই থৈছে এডাল ৰছী তলফালে যে টেকেলিকেইটা নপৰিবলৈ যে এটা যে কি কয় এইটো খেৰৰ যে বনাই যে এইডালক কি বুলি কয় শিকিয়া বুলি কয় শিকিয়াৰ পৰা নমাই আনি বানৰকো দেন্ত দলি হানি আৰু বানৰকো কি কৰিলে লবনুবিলাক দলিয়াই খাবলৈ দিলে শংকিত নয়নে নাহি হাৰি দেখিয়া যশোদা লৈলা বাৰী শংকিত মানে ভয় তাৰপিছতো কি হ'ল নয়ন মানে হৈছে চকু তাৰপিছতো কি হ'ল কৃষ্ণৰ চকুত ভয় নেদেখি যশোদা এইবাৰ কি কৰিলে লৈলা বাৰী মানে হৈছে চেকনি পিটিম বুলি কি কৰিলে এডাল চেকনি লৈছে যশোদাই মাৰিবে আচন্ত জানি দৰে মাৰিবে মানে মাৰিবলৈ আচন্ত মানে আহিছে জানি দৰে মানে হৈছে ভয় মাৰিবলৈ অহাৰ ভয়ত দিলালৰ নামি উৰলৰে তাৰপিছত কি কৰিলে উৰলৰ ওপৰত বহি আছিল নহয় তাৰ পৰা লৰ মানে হৈছে দৌৰ উৰলৰ পৰা নামি দৌৰ দিলে পাছে যশোদা খেদন্ত আৰু পিছে কি কৰিলে যশোদাই খেদিলে ভয়ে লাগ মাওক নেদন্ত এইবাৰ মাৰিব বুলি ভাবিছে নহয় প্ৰথমতে ভয় খোৱা নাছিল কিন্তু যেতিয়া চেকনি পাত লৈছে তেতিয়া ভয়তে কি কৰিলে ভয়তে লগ মাওক মানে হৈছে মাকক নেদন্ত নিদিয়ে ভয়তে মাকক লগ নিদিয়ে তাৰপিছত চোৱা যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত যিজনক যোগীবিলাকে ধ্যান কৰিও নাপায় তেনেকুৱা হেন হৰি পলান্ত ভয়ত কি কৰিছে মাকৰ ভয়ত পলাই আছে যিজনক গোটেই পৃথিৱীয়ে ধ্যানত পাব খোজে তেনেকুৱা হৰি মাকৰ ভয়ত আজি পলাই আছে পুত্ৰক খেদন্ত মহাসতী আৰু পুত্ৰক কি কৰিছে খেদি আছে মহাসতী শ্ৰোণী ভৰে আক্ৰমিলা গতি আৰু শ্ৰোণী মানে হৈছে নিতম্বৰ ভৰে মানে হৈছে ভৰত আক্ৰমিলা গতি খেদিছে নহয় গতিকে বেগ বাঢ়ি গৈছে বেগত মেলান ভৈল খোপা আৰু যেতিয়া খুব জোৰেৰে দৌৰিছে তেতিয়া কি হ'ল মেল খালে খোপা চুলিবিলাক মেল খাই গ'ল দৌৰতে
খচি পৰে খোপাৰ মালতী আৰু খোপাত পিন্ধি থোৱা মালতী ফুলো কি হ'ল খচি মানে খহি পৰে গোবিন্দে মাৱৰ শ্ৰম দেখি গোবিন্দ কৃষ্ণৰ আন এটা নাম মাৱৰ মানে হৈছে মাকৰ শ্ৰম দেখি কষ্ট দেখি ৰহিল কান্দন্তে মুদি আখি কি কৰিলে যেতিয়া মাকৰ ইমান কষ্ট দেখিছে কৃষ্ণক ধৰিবলৈ ইমান কষ্ট কৰিছে মাকে তেতিয়া কি হ'ল গোবিন্দে মাকৰ কষ্ট দেখি কি কৰিলে ৰৈ দিলে কান্দন্তে কান্দি মুদি আখি চকু মুদি আখি মানে হৈছে চকু আৰু আখিৰ আৰু এটা কি পাইছিলোঁ নয়ন মানেও চকু আৰু আখি মানেও চকু মুদি কান্দি ৰৈ দিছে কৃষ্ণই মাকৰ কষ্ট দেখি সভয় নয়নে শান্ত দৰে ভয় চকুৰে চাইছে দৰে মানে ভয়ত কৃষ্ণই কি কৰিছে মাকে যেতিয়া খেদি আহিছে তেতিয়া ভয় চকুৰে মাকৰ ফালে চাইছে যশোদা ধৰিল আচি কৰে আৰু যশোদাই আচি মানে হৈছে আহি কৰে মানে হাতত ধৰিলে ভাণ্ড ভাঙি আবে যাইবি কথা ভাণ্ড ভাঙি ক'ত যাবি খাইব আজি কৃষ্ণ তোৰ মাথা আজি তোৰ মাথা খাম এনেকৈ কৈছে যশোদাই সকল লবণো কৈলি নাশ মানে হৈছে ধ্বংস সকলো লবণোবিলাক কৈলি মানে কৰিলি নাশ মানে হৈছে ধ্বংস শুনি প্ৰভু ভৈলা মহাত্ৰাস মানে বৰ ভয় খোৱা আৰু ইয়াকে শুনি কৃষ্ণ কি হ'ল কৃষ্ণৰ বহুত ভয় খালে বৰ ভয় খালে দেখি বাৰী এৰিলাহা সতী কি দেখি যে কৃষ্ণই বৰ ভয় খাইছে ইয়াকে দেখি যশোদাই যিডাল চেকনি আছিল সেইডাল এৰিলে কৃষ্ণক বান্ধিবে ভৈলামতী আৰু কৃষ্ণক বান্ধিম বুলি মনতে ভাবিলে যে কৃষ্ণক নামাৰো বান্ধিম তেনেকৈ যশোদাই ভাবিলে তাৰপিছত চোৱা নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ যিজনৰ কোনো আদি অন্ত নাই পূৰ্ণ ব্ৰহ্ম যিজন গোটেই জগতৰ ঈশ্বৰ তাহাংক মানে হৈছে তেওঁক তনয় মানে হৈছে পুত্ৰ মানি যশোদা বান্ধন্ত উৰুখলে যশোদাই বান্ধিছে ক'ত উৰুখলে মানে উৰলত বান্ধিব খুজিছে বান্ধন্ত কৃষ্ণক আনি ধৰি তাৰপিছত কি কৰিলে কৃষ্ণক যেতিয়া ধৰি আনি বান্ধিব নজৰে আংগুল দুই জৰি যশোদাই বাৰে ৰছী আনে কিন্তু কি হয় কৃষ্ণৰ লীলাত কি হয় বাৰে ৰছীডাল দুই আঙুল চুটি হয় যাৰ ফলত কৃষ্ণক বান্ধিব নোৱাৰে যশোদাই যিজন গোটেই জগতৰ ঈশ্বৰ আৰু গোটেই জগতৰ পূৰ্ণ ব্ৰহ্ম যিজন তেওঁকে পুত্ৰ হিচাপে পাইছে আৰু যশোদাই তেওঁকে উৰলত বান্ধিব খুজিছে গতিকে ইয়াতে কৃষ্ণই লীলা কৰি যেতিয়াই যশোদাই উৰলত বান্ধিব খোজে কৃষ্ণক যিডাল ৰছী আনে সেই ৰছীডাল দুই আঙুল বাৰে চুটি হয় এইটো হৈছে শ্ৰীকৃষ্ণৰ সৰুকালৰ এদিনৰ লীলা এই পাঠটোত বৰ্ণোৱা হৈছে যিটো শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাখনৰ পৰা পুথিখনৰ পৰা লোৱা হৈছে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ পৰা পাঠটো সহজতে বুজি পাবা আৰু যদি মোৰ ভিডিঅ' ভাল লাগে তোমালোকে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ আজিলৈ